জানে আমাৰ বঙালী মানুহৰ বিভিন্ন সমস্যা সন্মুখীন হ'বলগীয়া হৈছে আৰু বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ যি মানে একগোট হৈ থকাৰ এটা মানে পৰিকল্পনা আৰু এটা প্লেটফৰ্ম লাগে। সেই প্লেটফৰ্মৰ কাৰণে আমি আমাৰ 1990 চনৰ 20 এপ্ৰিলত আমাৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন সংগঠন কালাইগাঁৱত গঠন হৈছে। আজি আমি কেইবাবছৰ ধৰি হয়তো আমি সংগঠন কৰি আহিছোঁ। আমাৰ আঞ্চলিকখন আজি আমি নতুনকৈ শক্তিশালী কৰিবৰ কাৰণে নতুনকৈ আমি ৰিফৰ্ম কৰিছোঁ। ইতিমধ্যে আমাৰ 3টা কাৰ্যসূচী শেষ হৈছে। আমাৰ শ্বহীদ তৰ্পণ শেষ হৈছে আৰু আমি পতাকা উত্তোলন কৰিছোঁ। আমাৰ প্ৰতিনিধি সভাও ইতিমধ্যে হৈ গৈছে। আমাৰ প্ৰতিনিধি সভাত সভাপতি চেঙাজান আঞ্চলিক সভাপতি হিচাপে আৰাণ ৰাজবংশী আৰু সম্পাদক হিচাপে বিধান নমশূদ্ৰ, মুখ্য সংগঠক হিচাপে ৰাকেশ দাস, শিক্ষা সম্পাদক হিচাপে মহন্ত দাসকে ধৰি আমাৰ 51জনীয়া একটা শক্তিশালী আমি কমিটি গঠন কৰিছোঁ। আৰু এই কমিটিৰ দ্বাৰাতে আমাৰ বঙালীৰ যিবিলাক বিভিন্ন সমস্যা আছে আমি সমাধান কৰাৰ আমি প্ৰচেষ্টা কৰিম। আৰু ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ অসমত বান গৰাখহনীয়াৰ যি ভয়ানক ৰূপ লৈছে। আমি এই সংগঠনৰ যোগেদি আমি চৰকাৰক আহ্বান জনাম যে অসমৰ বান গৰাখহনীয়া সমস্যা ঠাই প্ৰতিৰোধ কৰক। আৰু আমাৰ যিবিলাক সমস্যা আছে, আমাৰ বঙালী সম্প্ৰদায়ৰ যি সমস্যা আছে, ডিভোটাৰৰ সমস্যা, ডিটেনশ্যন কেম্পৰ সমস্যা, আৰু এই সমস্যাবিলাক সমাধান কৰক। আৰু আমাৰ বঙালী ডেভেলপমেণ্ট কাউন্সিলৰ আমি দাবী কৰিছোঁ অতি শীঘ্ৰে চৰকাৰ গঠন যোনে কৰক, চৰকাৰ গঠন কৰাৰ পিছত আমাক এই বঙালী ডেভেলপমেণ্ট কাউন্সিল দিব লাগে বুলি আমি দাবী জনাইছোঁ। শ্বহীদ তৰ্পণ কৰিলে আমাৰ অভ্যৰ্থনা কমিটিৰ সভাপতি কুকিল দাস, সাধাৰণ সম্পাদক অজয় নমশূদ্ৰকে ধৰি আমাৰ গাঁৱৰ বুদ্ধিজীৱী ব্যক্তিসকলে শ্বহীদ তৰ্পণ কৰিলে। আৰু আমাৰ জাতীয় পতাকাৰ 2টা আঞ্চলিক কমিটিৰ আমাৰ গাঁৱৰ মুৰব্বীসকলে কৰিলে। আৰু ডিষ্ট্ৰিক্ট যিখন জাতীয় পতাকা আমাৰ ডিষ্ট্ৰিক্ট সভাপতি বিপ্লৱ দাস, সাধাৰণ সম্পাদক গোবিন্দ মণ্ডল, তেখেতলোকে আমাৰ জাতীয় পতাকা উত্তোলন কৰিলে। আৰু প্ৰতিনিধি সভাত অতিথি হিচাপত ধেমাজি জিলাৰ সভাপতি বিপ্লৱ দাস, ধেমাজি জিলাৰ মুখ্য উপদেষ্টা স্বপন দাস আৰু ধেমাজি জিলাৰ সাধাৰণ সম্পাদক গোবিন্দ মণ্ডলকে ধৰি ধেমাজি জিলাৰ বহু কৰ্মকৰ্তা উপস্থিত আছিল।